নমস্কাৰ, মই আজি এটা বিশেষ এটা কথা লৈ আহিছোঁ আৰু সেইটো আপোনালোকে কথাটো মই ক'লেহে গম পাব যে কি কাৰণত মই এটা কথা লৈ আহিছোঁ আপোনালোকৰ ওচৰত এটা মিনি ভিডিঅ' এটা লৈ আহিছোঁ। এই যে এতিয়া যে বেছি ফেচবুক ইনষ্টাগ্ৰাম চবতে যে ভাইৰেল হৈ আছে এই টপা মূৰা বুঢ়াটো সৰু ছোৱালী এটা এইবিলাক ভাইৰেল হৈ আছে ভিডিঅ'বিলাক সিহঁতৰ মিলিয়ন হ'ব পাৰে, ভিডিঅ'বোৰ ভাইৰেল হ'ব পাৰে, লাইক বাঢ়িব পাৰে, কমেণ্ট বাঢ়িব পাৰে, শ্বেয়াৰ হ'ব পাৰে। আৰে আমি যে এইবোৰ মিনি ভিডিঅ' হওক, ৰিল ভিডিঅ' হওক, ৰেচিপি হওক বা ক'ৰবাত ফুৰিবলৈ যোৱা ভিডিঅ' হওক, সেইবোৰ ভিডিঅ' কিয় ভাইৰেল নহয়, সেইবোৰ কিয় মানুহ নাচায়? যে আমাৰ ভিডিঅ'টো অকণমান চায়ে ওপৰতল কৰে, বেলেগৰ ভিডিঅ' এইবোৰ ফাল্টু মানুহৰ লেতেৰা ভিডিঅ'বোৰ কিয় ভাইৰেল হয়, কিয় মিলিয়ন হয়, মই বুজি নাপাওঁ। আপোনালোকে কমেণ্ট